Hi guys, welcome to my another vlog. আৰু আজি ভিডিঅ'টো চাগে টাইটেলৰ থাম্বনেইলটো চাই গম পাইছেই নিশ্চয় ফ্লাডৰ ওপৰত। যদিহে আপুনি মোৰ চেনেলটোত নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। কপিলী নৈ যিমান দূৰলৈকে গৈছে প্ৰায় জেগাতে মানে ফ্লাড পৰা হৈছে। খেৰণী কক, কচুৱা কক, কামপুৰ কক, টুমপ্ৰেং কক, ঠেপলাগুৰি কক পুৰা ফ্লাড হৈছে। বেছিকৈ মই দেখাতো কামপুৰত আৰু ঠেপলাগুৰি, খেৰণী মেক্সিমাম, কলঙাটো হৈছে আৰু এইপিনে জেংখাই এৰিয়াটো হৈছে, প্ৰায় টুমপ্ৰেং এৰিয়াত হৈছে। ইয়াতে গাড়ী ফাঁচিলে, গাড়ীটো মানে টায়াৰটো বেয়া চাগে, টায়াৰটো বনাই আছে। আৰামছে লাহে লাহে পাৰ হৈ থাকক, আৰামছে লাহে লাহে। মই ৰখি দিছোঁ, গাড়ীকেইটা পাৰ হৈ লওক। দেখা নাপায় এইপিনি কেইটা গাড়ী আহিছে গম নাপায়। বাইক অটো আহিছে, তাৰপিছত কিবা আছে নেকি চাব লাগিব। আছে, পাৰ হ'লোঁ। এই কপিলী দলং চাওক কিমান, মোটামুটি আৰু 1 হাত মানহে আছে আৰু দলঙৰ যোনটো পোষ্টটো সেইটো মানে ঢাকি দিব, ফুল পানী পৰা। এইটো কামপুৰ দলং, কামপুৰত পুৰা ফ্লাড আজি। মেঘালয়ৰ নিচিনা পুৰা মেঘ আছে। এই হেৰি নিচিনা হ'লে কাম পুৰা ফ্লাড দিছে না, মাছ মাৰি আছে মানুহবিলাক ফ্লাডতে। পুৰা মাছ মাৰি আছে আৰু মাছ পাইছে চাগে। এইখিনিও পাৰ হ'বই আৰু এদিনমান বৰষুণ পৰিলেই পুৰা পাৰ হৈ যাব ৰাস্তা। পুৰা তামোল গছকেইটা বেয়াই লাগে, তামোল গছকেইটা পুৰা তামোল ডুবিলেও তামোল গছটো প্ৰায় বেয়া নহয়, ডুবিলেও পটককৈ বেয়া নহয়। তামোল গছখিনিতো বাচিব চাগে। মোৰ পেছৰখিনি চাওক, গোটেই তামোল ডুবি গ'ল। এইয়া পানী ৰাস্তাৰ ওচৰলৈকে পাই গ'ল। এইয়া কামপুৰ এৰিয়া পুৰা ফ্লাড, পৰা ৰাস্তা আৰ পাৰ হৈ গৈছে পানী। আমি ৰাস্তাৰ ওপৰে যে ৰাস্তা নেদেখাকৈ যেনে তেনে গৈছোঁ। এই চাওক পুৰা ফ'ৰ্চত পানী পৰি আছে, পুৰা পাৰ হৈ আছে ৰাস্তাৰ ওপৰেদি। মানুহ ঘৰটো পুৰা ডুবিলে, উপায় নাই আৰু, বহুত ডাঙৰ পানী হৈছিলে। কপিলী নৈ বহুত জোৰত পানী বৈ আছে, পুৰা ডুবি আছে। ইয়াতে ক'ত আছে অলপ যাব লাগিব। গাড়ী অলপ চাফা হ'ব। এয়া এতিয়া বগৰীতলটো পুৰা এয়া নাও চলাই আছে। এইপিনি বগৰীতলিটো পুৰা ফ্লাড। ইয়াতে চব আহি গ'ল ৰাস্তাত, ফ্লাডৰ কাৰণে থাকিব নোৱাৰে।